हेलो आज रातिपुवाई बहुत एक्साइटिंग হৈ আছিল ভিডিঅ'টো দিম বুলি তো ৰাতিপুৱা উঠি গা চা ধুই মেলি আমি আজি মই নিজৰ গাঁওখন দেখাম বুলি ভাবিছোঁ চক আমাৰ ঘৰৰ দুৱাৰমুখতে নামঘৰ আছে নামঘৰতে চক এতিয়া নামঘৰ খোলা নাই বাৰু খুলিব আজি তাকে আমাৰ গাঁওখন আপোনালোকক দেখাওঁ কেনেকুৱা লাগিব ক'ব খালি एक्चुअली आज अलग सोनकाले उठिलो बारू एने मैं फुरिब नाजाऊँ आज ताके भाविलो भिडिओটো दिबर कारणे फुरि आहंगे मार लगत माकत गई आछे बारू आरो जदि मोर भिडिओটো आपनालोके सब्सक्राइब करा नाइ प्लिज 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 सब्सक्राइब करि दिब आरो ओचरते थका बेल आइकन टिपि दिब तेतिया मोर भिडिओবোৰ आपनालोके पाइ থাকিব आरम्भ হৈ যায় এইকনে ইয়াৰ পৰা ষ্টাৰ্ট হয় अब सबते गोटे शाक पाचली बजार माछर बजार माने सब एखन गाँवखन आमार आखरखुटिया गाँव आखरखुटिया बोवारी है मैं मा आखि आछे स्टार्ट करूँ आमार भिडिओটো हेलो फ्रेंड आज मैं दिसां नैखन देखाबले गई आছোঁ दिसां ऊपर दलং এখন বহিলে আগত দলং নাছিলে বাৰু বৰ্তমান দলং এখন বনালে তাকে চাবলৈ যাম গৈ থাকক মোৰ লগত পাইছে আৰু কৰিবলৈ আহিছিল চাগে দলঙত মানুহ ভৰ্তি হৈছে বাৰু ইমানো ভৰ্তি নহয় আৰু এইখন আমাৰ গাঁৱৰ দলংখন ব্ৰিজ হয় আমাৰ গাঁৱৰ এইখন দিচাং নৈ যোনে যোনে চোৱা নাই চাই লওক দিচাঙৰ কথা শুনিছে চাগে গানখানে দিচাং নৈ এৰিব নোৱাৰোঁ এইখনেই সেই দিচাং নৈখন দিচাং নৈখন ইয়াতে বহি আছে নিচাঙৰ একেবাৰে শেষ হোৱা পালোহি এইফালে এতিয়া গাঁও ষ্টাৰ্ট হয় গাঁও আছে এইফালে বহুত গাঁও আছে গৈ থাকিলে শেষে নহ'ব মই আজিলৈকে যোৱা নাই বাৰু এইফালেও এটা ৰাস্তা আছে এইখনে আমাৰ গাঁওখন হয় কিমান ধুনীয়া পৰিৱেশ চব এইফালে পাম হয় এইফালে পাম ঘৰ বুলি কয় এইফালে যায় খেতি কৰে মানুহবোৰে মই গৈ পোৱা নাই কিন্তু গ'লে আপোনালোকক নিশ্চয় দেখাম এদিন এইফালে দেখিছে নহয় ৰাস্তাটো লৈ যায় এইটো এটা নামঘৰ হয় দিচাং সেয়া চক এইফালে পামলৈ যাব লাগে মানুহবোৰে খেতি বাতি কৰে এইফালে
ঘৰ আছে সেই হাবিবোৰ, তাতো ঘৰ আছে। খেতি কৰিব মানুহবোৰ থাকি লয়। এইখন গাঁৱৰ স্কুল হয়। ধুনীয়া পৰিৱেশ। আজি ৰাতিপুৱা উঠিলোঁ, মানে গা পাটো সদায় ধুই মেলি ৰাতিপুৱা সোনকালে উঠোঁ আৰু উঠি গা চা ধুই মেলি ফুৰিবলৈ নাহোঁ, খালি ফুৰিবলৈ আজি আহিলোঁ। ছোৱালীজনী থাকে যে, ছোৱালীজনীক খুৱাই থৈ আহিছোঁ আজি। তাকে অলপ আপোনালোকক ভিডিঅ'টো দিম বুলিয়ে তাইক থৈ পেলাই আহিলোঁ ফুৰিবলৈ। কেনেকুৱা লাগিছে ক'ব। এচব পানীয়ে ভৰপূৰ হৈ আছে, বৰষুণ দিছিলে সেইটো কাৰণে পানী হৈছে। সৌৰটো যে আহে কেতিয়াবা হেৰি চাল মন্দিৰটো নাযাওঁ নেকি আজি। ঘৰলৈ যাবলৈ ওলালোঁ, মানে বহুত ডোখৰে আহিলোঁ খোজকাঢ়ি পেলাই। এতিয়া যাওঁ আৰু। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব, তলত কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চেটেই টাইম পাওঁ তেতিয়াই সেইতে দেখিছে চৰাই খেলি আছে। এইফালে এখন নাও আছে। ইয়াত নাও এতিয়াও বৰ্তমান চলি থাকে বাৰু, মাছ মাৰিবলৈ যায় যে মানুহবোৰে, সেইটো কাৰণে। এইখনে আমাৰ দিচাং নৈ। সেয়া মা সেইজনী। পানী গৈ আছে। এইখনে আমাৰ ধুনীয়া আখৰপতীয়া গাঁওখন। ভিডিঅ'টো এতিয়া শেষ হৈছে। চাই ভাল পালে প্লিজ শ্বেয়াৰ, লাইক, কমেণ্ট কৰি জনাব কেনেকুৱা পালে আপোনালোকে চাই। আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ মই এইটো নতুন চেনেল হয়। আজি ফাৰ্ষ্ট ব্লগ হয়, এইটো ফাৰ্ষ্ট ব্লগ হয়। কেনেকুৱা লাগিছে জনাব। মোৰজনী মোৰ ছোৱালী সাৰ পালে, সেয়া দেউতাই লৈ আহিছে। সেইজনী তাইৰ মাৰ লগতহে যাবলৈ, মাৰ ওচৰলৈহে যাবলৈ খুজিছে। ব'লা।